হাই গুড মৰ্ণিং এভৰিৱান ৱেলকাম টু মাই নিউ ব্লগ। এতিয়া ধুনীয়াকৈ শুৱাৰ পৰা উঠিলোঁ, ধুনীয়াকৈ চাহ খাই পেলাই ধুনীয়াকৈ মোবাইলটো চালোঁ আৰু চাওঁতে দেখিলোঁ ৰৈ বিনালে টিকেট মুকলি কৰিছে, মানে অনলাইন টিকেট বুক কৰিব পাৰিব। আৰু এতিয়াৰ পৰা বুক মাই শ্ব'ত আপোনাৰ টিকেট অনলাইন যোগে ধুনীয়াকৈ টিকেটটো কাটি ল'ব পাৰিব 31 তাৰিখৰ কাৰণে। আৰু মই গম পোৱাটো অকণ বহুত লেট হৈ গ'ল, সেইটো কাৰণে মোৰ সৌভাগ্য নহ'ল, আৰু চবৰে হ'ল চাগৈ অসমৰ, কিন্তু বহুতো হৈছে আৰু বহুতো হোৱা নাই, কিন্তু মোৰ সৌভাগ্যটো নহ'ল। তাকে চাওঁ। আৰু এনেকুৱা হৈছে এসপ্তাহলৈকে টিকেট নাই। আপোনালোকক মই প্ৰুফ দেখুৱাই দিম। মই বুক মাই শ্ব'টো আপোনালোকক মই বুক মাই যিটো এপটো হয়, যদি আপুনি এপটো গম নাপায় মোৰ ডেছক্ৰিপশ্যনত চাব, তাতে লিংকটো আছে। এতিয়া ব'লকচোন আপোনালোকক লাইভ প্ৰুফ দেখুৱাওঁ 7 দিনলৈকে কিয় টিকেট নাই। এতিয়া এপটো খুলিলোঁ, নগাঁও লিখাই আছে, যাওঁ ৰৈ বিনালেটো ক্লিক কৰোঁ। ক্লিক কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আমাৰ দুটাই চিনেমা হল আছে নগাঁৱত, অপেৰা আৰু দীপজ্যোতি হল। কিন্তু দেখিছে ন, অপেৰাটো ডাইৰেক্ট হোৱাইট কালাৰ, মানে একোৱেই নহয়, চব বুক। আৰু এনেকুৱা পৰ্যন্ত হৈছে যে 1 তাৰিখৰ পৰা মানে 31 তাৰিখৰ পৰা 6 তাৰিখলৈকে ফুল, টোটেল ফুল হৈ গৈছে। মানে নগাঁৱত কোনো পধ্যে আমি চাব নোৱাৰোঁ। নগাঁৱত যোন আছে আৰু যোনে বুক কৰিলে এতিয়ালৈকে সিহঁতে চাব পাৰিব, আৰু যোনে বুক কৰা নাই এতিয়ালৈকে কোনো চাব নোৱাৰে। এতিয়া যাওঁ ব'লক তেজপুৰত চাওঁ। এতিয়া ধুনীয়াকৈ লিখোঁ তেজপুৰটো, তেজপুৰত চাওঁ কেনেকুৱা পৰিস্থিতি হৈ আছে। তেজপুৰ আমাৰতো ওচৰতে হয়, তাত যদি পাওঁ যাব লাগিব। এতিয়া যাওঁ, ক'ত গ'ল, পাই গ'লোঁ। চাওক ইয়াতো একেই, ইয়াতো গতি একেই। ইয়াত ৰাতিপুৱা 6:30 বজাৰ পৰা ষ্টাৰ্ট হৈছে ফাৰ্ষ্ট শ্ব', 7টা বজাত এনেকুৱা মানে 10টা-12টা মানে শ্ব' ষ্টাৰ্ট কৰিছে ৰৈ বিনালে এখন, কিন্তু ইয়াতো নাই, ইয়াতো টিকেট নাপাওঁ। মানে এনেকুৱা এটা মোৰ দুৰ্ভাগ্য, মানে বস্তুটো মই গম পোৱা অকণ লেট হ'ল চাগৈ। হয়, ৰাতিপুৱাই মুকলি কৰি দিলে, মই গম পালোঁ অকণমান মানে দুপৰীয়া আবেলি টাইমত, সেইটো কাৰণে। এতিয়া যাওঁ ব'লক গুৱাহাটী চাওঁ, গুৱাহাটীত কেনেকুৱা হৈ আছে। কিন্তু গুৱাহাটীত নাযাম চাগৈ চাবলৈ ইমান দূৰত, কিন্তু আমাৰ নগাঁৱতে এইটো অৱস্থা, গুৱাহাটীত ইয়াতকৈ বেছি হ'ব চাগৈ। এতিয়া যাওঁ, আপোনাক দেখুৱাই আছোঁ, এইটো ক্লিক কৰিলোঁ। এতিয়া ব'লক নগাঁৱতো একেই গতি চাওক। আপোনালোকক মই লাইভ প্ৰুফ দেখুৱাই আছোঁ, দেখিছে। গুৱাহাটীত আপোনাৰ চাই লওক, গুৱাহাটীত কমচে কম 14টা চিনেমা হল আছে। 14টাত কমচে কম এটা চিনেমা হলে ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 11টা-12টালৈকে শ্ব', মানে কমচে কম 12টা-13টা শ্ব' ৰখাইছে। তাতো চাব নাপাম। মানে এইখন এনেকুৱা পৰ্যায়লৈ যাব ন, হিন্দী চিনেমা, বলিউড, চাউথ, মানে কোনো পাত্তা নাপাব, চবকে বেক কৰি দিব ৰৈ বিনালে। সেইটোকে ক'লোঁ, অসম হিষ্ট্ৰীত এখন নাম্বাৰ 1 থাকিব, আৰু অসমৰ ভিতৰত নাম্বাৰ 1, ৱৰ্ল্ডৰ ভিতৰত এখন চাগৈ নাম্বাৰ 1 হ'বলৈ গৈ আছে। আৰু মই কোনদিনাখন চাবলৈ পাম চাগৈ মই একদম ধৰিব পৰা নাই, মানে অতি সোনকালে নগাঁৱত বা তেজপুৰত চাব লাগিব। ঠিক আছে, আপোনালোকে দেখিলেনে কি পৰিস্থিতি বা কি ৰকমত গৈ আছে ৰৈ বিনালে। এতিয়াও আমাৰ মাজত 4 দিন আছে, কিন্তু এতিয়াৰ পৰাই যিটো টিকেটৰ অনলাইন যিটো কৰি দিলে, অফলাইনো কৰিছে। গুৱাহাটীত মই নিউজত পাইছোঁ যে অফলাইনো তেনেকুৱা ব্যৱস্থা হৈছে, কিন্তু এতিয়া বহুতেতো অনলাইনে কৰিছে, সেইটো কাৰণে বহুত সুবিধা হৈছে। কিন্তু মোৰ সৌভাগ্য নহ'ল, মই বহুত পিছত গম পোৱাৰ কাৰণে এইটো দুদিনমান দেৰিকৈ চাব লাগিব, কিন্তু চোৱাটো চামেই। আপোনালোকক জনাম, এখন নাম্বাৰ 1 বেষ্ট চিনেমা হ'ব এখন, মানে আছামিছৰ ভিতৰত এখন বেষ্ট চিনেমা, মজা চিনেমা আহি আছে। আৰু আজি ব্লগ মানে তেনেকুৱা ব্লগ কোৱা নাই, বা ঘৰতে আছোঁ বৰ্তমান, ক'লৈকো তেনেকৈ যোৱাও নাই। আৰু এতিয়া মই ব্লগ চেনেলত জুবিন দাই কি হৈছে সেইবোৰকে মই দি আছোঁ বাৰু ব্লগ চেনেলটোতে। যদি আপোনালোকে চাই ভাল পাইছে এটা লাইক কৰি দিব, যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু। আৰু আপোনাৰ নতুন ভিডিঅ'ত আপোনাক লগ পাইছোঁ। ঠিক আছে, থেংক ইউ।